বাপৰে বাপ আজি 6খান পূজা কিবাকে ৰ 4খান কৰিব লাগিব নহ'লে নচলিব ঐ 9টা বাজিলৈয়ে যাব লাগিল মই আপা আকৌ 5-6খান ধুৱে মই যাব লাগে তাড়াতাড়ি নৰ মই ধুবা আজি মোৰ এতিয়া 22 বছৰ হ'ল 22 বছৰৰ পৰা ভাঙা চাইকেল খানি ধুই আছো লগৰ চলিগে কটিয়াম বাইক ধুই আছে মই তো চাইকেল ধুই থাকিম তোৰ ভাঙা চাইকেল নিজে ধুই কিনে যাগে কি কৰলি কি কটিয়াম বাইকে কটি চবে ধুৱে বুঢ়িয়াল ঘূৰি থাক মোৰ ধীৰো হ'ল যাব লাগিল মই A few moments later. Bro, did you all think it out? Today. How itu ini di hor? Dabang. Eh, cuci kok main body siapa itu? Pusok ko guys ini. Eh, hor, my hor. ইয়াৰ বামুণটো দেখা দেখি নাই এক আহক ৰ আজি তাক বান্ধি লৈ খেদিম তাৰ বামুণ কলহ কৰিম হেল্ল' মই যাই আছো 10 মিনিট আপুনি ধৈৰ্য ধৰক 10 মিনিট মুঠে মই পূজাখন কৰা হলিকে যাওঁ 10 মিনিট দিয়ক বাপ্পা ঐ ইমান ফোন কৰে এখন পূজা কি বেয়াকে হ'ল ৰ এতিয়া মাতি অলপ নামকে ধৰোঁ আজি আহক তাক ৰাস্তাৰ পৰা ৰাখি দিম তাক এই 10টাতে ফোন কৰিছিল 7 বাজিল ক'ৰবাত মাৰিলে মাৰি আছে সি আৰু তাক দি আছোঁ বাইনিয়া আছে ঘূৰি গ'লে বৌ তাক দিয়া বাইনিয়া Deu. ¿Dónde va?
500 টকা পালোঁ এতিয়া ঘৰত আছে আছে দে মই বহুত সোনকাল হৈছে মই বহুত টেনখন মান পূজা কৰোঁ এতিয়া এটা বস্তু কৰা আপুনি যাব নালাগে আমাৰ পূজা কৰা ভাল খেদান দিলে কাই এই 6খন মান পূজা ৰখাৰ ফল ইটোৱেই 2খন কিবাকে কৰিলোঁ এই 3খনৰ হতে খেদা খালোঁ এই সেইখনত গেলি আৰু কি হয় গতিকে ইমান লোভ কৰাটো পাপ আৰু সেই পাপটো হৈছে মৃত্যু আৰু ঘৰক যোৱাই ভাল বাপৰে বাপ